Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে কুশলে আছে এই বছৰৰ প্ৰথম ভিডিও সো সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনাইছো মই আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা এই নতুন বছৰটো যাতে সকলোৰে ৰঙীন হৈ পৰক মনৰ আশাবোৰ পূৰ্ণ হওক লগতে যোৱা বছৰতকৈ যাতে এই বছৰটো সুন্দৰ হওক তাৰে কামনা কৰিলো হ্যাপি নিউ ইয়াৰ সকলোলৈকে আৰু এতিয়া বলক মোৰ ভিডিওটো আৰম্ভ কৰো গতিকে মোৰ ভিডিওলৈ সকলোকে স্বাগতম জনাইছো বহুদিন পিছত ভিডিও বনাইছো আসলতে আৰু আশা কৰিছো ভিডিওটো শেষলৈকে চাই যাব শেষত জনাবলৈ নাপাহৰিব ভিডিওটো চাই কেনেকুৱা পাইছে যদি ভাল পাইছে তেতিয়াহলে প্লিজ এটা লাইক কৰি দিব শেয়াৰ কৰিব আৰু লগতে কমেন্ট কৰি জনাব কেনেকুৱা পালে আহি গলো কিচেন কাৰণ বনাব লৈছো গাজৰৰ হালৱা ঠাণ্ডাৰ দিনত গাজৰটো খাবলৈ ধুনীয়া হয় মিঠা হয় সেই কাৰণে অকমান গাজৰৰ হালৱা বনাই দিও গতিকে আৰম্ভ কৰো আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো একেবাৰে সহজ পদ্ধতিত কম সময়তে হোৱাকে ইয়াতে মই গাজৰখিনি ৰুকি থৈছো কাৰণ এইবিলাক কৰোতে অলপ সময় লাগে ইয়াতে পুৰা 1 কেজি গাজৰ আছে অলপ সৰহকে বনাম এদিনে বনাম যেহেতু অকমান বেছিকে বনাই থৈ দিলে ইয়াতে খাই থাকিব পাৰে ভাল পাই যেহেতু বস্তুটো ভাল হয় আৰু গৰমৰ দিনত গাজৰটো ইমান মিঠা নাথাকে ঠাণ্ডাৰ দিনত মিঠা থাকে সেই কাৰণে ভাল লাগে খাই এইকেইদিন বনাম বুলি ভাবিছিলো কিন্তু সময় মিলাব পৰা নাছিলো যেহেতু অলপ সময় লাগে এইবিলাকত ৰুকাওতে মেলাওতে আজি কাৰণে ৰাতিপুৱা এইখিনি কৰি থলো আৰু এতিয়া মই বনাব লৈছো আৰু আপোনালোকক দেখুৱাই মই ডেক্সিটোতে বনাম কাৰণ কেৰাহীত বনালে কি হয় কেৰাহীত তৰকাৰী বনোৱা যায় তৰকাৰীৰ যিটো স্মেল সেইটো আহি যায় পিছত সেইকাৰণে মই পৰাপক্ষত ক্ষীৰ বা হালৱা এনেকুৱা ধৰণৰ বস্তুবিলাক তৰকাৰী বনোৱা কেৰাহীত নবনাওঁ অকণমান ঘি দিছো অকণমান বুলি কওঁতে 1 চামুচ দিছো অইলত ভাজিব নালাগে তেতিয়া ভাল নালাগে খাই যেহেতু এইটো গাজৰৰ হালৱাটো ঘিত বনালে ভাল লাগে এইখিনি গৰম হ'ল আৰু ইয়াতে এইখিনি দি দিওঁ পিছত এইখিনি অকণমানেই হৈ যাব এতিয়া যিহেতু বেছি লাগি আছে এইখিনি মিলাই ধুনীয়াকৈ অলপ টাইম এনেকৈ কম জুইত ইয়াক সিজিবলৈ দিম তাৰপিছতহে বাকীবিলাক বস্তু দি থাকিম মই লাহে লাহে এতিয়া এইখিনি গাজৰৰ পানীৰে কম জুইত সিজি লওক আৰু এইখিনি জুইটো কমাই দি ধুনীয়াকৈ সিজিব দিওঁ গাজৰৰ পানীটো ওলালে যিটো সিজি যাব এনেকৈ এইখিনি এয়া লাহে লাহে গাজৰৰ পানী সিজিব আৰম্ভ কৰিছে আৰু 5 মিনিটমান মই ধুনীয়াকৈ ইয়াক ঢাকি থৈ দিলোঁ এইখিনি হৈ থাকিব এতিয়া এইফালে ইয়াক মই উঠাই দিওঁ যিহেতু গাজৰৰ হালৱাত মাৱা লাগে আৰু মোৰ ওচৰত মাৱা নাই মানে যোৱাকালি গৈছিলোঁ 2-3খনমানত মিঠাই দোকানত সুধি চালোঁ কিন্তু মাৱা নাই ৰাখা নাই বোলে তেওঁলোকে গতিকে মই ইউটিউবতে মাৰি চালোঁ গতিকে সোনকালে হ'ব পৰাকৈ মোৰ এনেকৈ অকণমান মাৱা বনাম পেন লৈছোঁ গৰম কৰি ইয়াতে মই এতিয়া অকণমান ড্ৰাই ফ্ৰুটছ দিম যিহেতু এইখিনি অকণমান গৰম কৰি লওঁ এইখিনি তেতিয়া মচমচীয়া টাইপৰ এটা এৰি আহিব হৈ গ'ল অকণমান গৰম কৰি লৈছোঁ বেছি নহয় এতিয়া এই পেনখনতে যিহেতু ঘিউ লাগি আছে ইয়াতে মই অকণমান গাখীৰ দিম এখন পূৰা গৰম হৈ আছে আধা কাপমান ইয়াতে গৰু গাখীৰ দিছোঁ আৰু ইয়াতে দিম মই পাউডাৰ গাখীৰ অকণমান এয়া 1 চামুচ এয়া 2 চামুচ এইখিনি 10 টকীয়া পেকেট এটা আনিছিলোঁ গতিকে এই 10 টকীয়া পেকেটটোৰে মাৱাখিনি বনাই দিম সহজতে ঘৰতে বনাব পাৰি নিদিলেও হয় কিন্তু খাবলৈ ভাল লাগে মাৱাখিনি দিলে গাজৰৰ হালৱাৰ যিটো টেষ্ট আহি যায় ধুনীয়া এটা
চামুচ মাৱা ৰেডি হৈ গ'ল মোৰ। গতিকে মোৰ হালোৱাখিনিৰ জোখত এইখিনি মাৱা হৈ যাব। এইখিনি গাজৰৰ পানীখিনি প্ৰায় শুকাই গৈছে আৰু এইখিনি ধুনীয়াকৈ সিজিছে। আমাৰ যিটো দীঘল দীঘল ৰঙা গাজৰ হয় সেই গাজৰটোৰ কালাৰটো বিৰাট ধুনীয়া আহে, কিন্তু যেতিয়া বিচাৰোঁ তেতিয়া নাপায়, যেতিয়া নিবিচাৰোঁ তেতিয়া এনেই বজাৰত দেখা পাওঁ। নাপালোঁ কাৰণে এইটোকে আনি ল'লোঁ আৰু, কাৰণ ইয়াতে খাওঁ খাওঁকৈ আছে, বনাবলৈ মই সময়ো মিলাব পৰা নাই। সেইকাৰণে কালি গাজৰখিনি আনিছিলোঁ, এনেকৈ এইটোৰে বনাই দিলোঁ। কিন্তু সেইটোৰে বনালে হালোৱাৰ ৰংটো যিটো উঠে এইটোৰে বনালে সেইটো নুঠে। ইয়াতে দিছোঁ অকণমান ইলাচিৰ গুড়ি কৰি দিছোঁ এইখিনি, আৰু এইখিনি প্ৰায় হৈছে। এতিয়া মই গাখীৰ দিম ইয়াতে, আৰু পানীখিনি শুকাই গৈছে। ইয়াতে গাখীৰ দিম। গাখীৰৰ জোখটো নকওঁ, কাৰণ গাখীৰটো গাজৰখিনি তল যোৱাকৈ দিলেই হ'ল। কিছুমানে গাজৰৰ হালোৱাটো টেপটেপীয়াকৈ খাই ভাল পায় আৰু কিছুমানে শুকানকৈ খাই ভাল পায়। মই শুকানকৈ বনাম। আৰু অকণমান লাগিব। ইমানটো জোখতে দিম। এনেকৈ গাখীৰটো তল গৈছে ধুনীয়াকৈ। ইয়াতে আৰু বেছিকৈ নিদিওঁ। আৰু ইয়াতে চেনিখিনিও দি দিম। চেনি বহুত বেছি নিদিওঁ, আৰু নিজৰ পচন্দ মতে দিব পাৰি চেনিটো, কাৰণ গাজৰত মিঠা থাকেই। তাতে গাখীৰ দিছোঁ, গতিকে মই ডাঙৰ চামুচেৰে 4 চামুচ দিলোঁ। পিছত যদি অকণমান প্ৰয়োজন হয় দিম, কিন্তু এতিয়া মই 4 চামুচেই দিছোঁ ডাঙৰ চামুচেৰে। আৰু জুইটো মিডিয়াম কৰি দিম। গোটেই শ্ল' কৰিও নিদিওঁ, মিডিয়াম কৰি দিম। বিৰাট এটা ধুনীয়া গোন্ধ আহিছে, কাৰণ ইলাচি পাউডাৰটো দিছোঁ সেইটো কাৰণত। এইখিনি হৈছেগৈ। এতিয়া মই ইয়াতে মাৱাখিনি দি দিছোঁ। আধা দিছোঁ, আধা মই পিছত দিম। গাখীৰখিনি শুকাবলৈ আৰু অলপ সময় লাগিব, যিহেতু ইয়াত মই মিডিয়ামত দি থৈ দিছোঁ। হাই ফ্লেমত দিয়া নাই, হাই ফ্লেমত ইয়াতে মই দিম ড্ৰাই ফ্ৰুটছখিনি, আজি থোৱা ড্ৰাই ফ্ৰুটছখিনি। মোৰ চেনি জোখতে হৈছে, আৰু চেনি দিব লগা হোৱা নাই। এইখিনি লৰাই মেলি মাৱাখিনি যে আছিল বুলি কৈছিলোঁ, এইখিনি মই ফ্ৰিজত থৈ দিছিলোঁ। এইখিনি এতিয়া গুড়া কৰি ইয়াতে দি দিম। লৈছিলোঁ 1 কেজি গাজৰ, কিন্তু বনাওঁতে ইমান কণহে হ'লগৈ। সেইকাৰণে কাটাওঁতে কুটাওঁতে যিখিনি সময় লাগে তাতকৈ মানে বনাওঁতে অকণমানি হৈ যায়। একো নাই, এতিয়া হৈ গ'ল এইখিনি। মই এখন প্লেটত উলিয়াই আপোনালোকক দেখুৱাই আছোঁ। গাজৰৰ হালোৱা ৰেডি, খাবলৈ ধুনীয়াকৈ গৰমে গৰমে লৈছোঁ। কালাৰটো চাওকচোন, ইমান ধুনীয়া হৈছে। গতিকে এটা সুন্দৰ ৰেচিপি। একেবাৰে গধূলিহে লগ পাইছোঁ। দুপৰীয়া ভাত পানী খাই অলপমান শুই ল'লোঁ, আৰু এতিয়া 5টা বাজিলে। ভাবিছোঁ অকণমান ওলাই যাওঁ, কাৰণ বহুত দিন হ'ল মানে নতুন বছৰ বুলি ক'তো যোৱা হোৱাই নাই। ঘৰৰ পৰা সেই 31 তাৰিখে আহিলোঁ, আৰু এইকেইদিন ঘৰতে ৰেষ্ট লৈছোঁ, খাইছোঁ শুইছোঁ বাছ। কাৰণ অকণমান ঘূৰি ফুৰি আহিলে ভাগৰো লাগে, সেইকাৰণে ক'তো যোৱা হোৱা নাই। আজি ভাবিছোঁ অকণমান গ্ৰন্থমেলা দেখুৱাই আনো। অহাকালিৰ পৰা যিহেতু স্কুলো খুলিব, গতিকে স্কুল খুলিলে আৰু ক'তো যোৱাও নহয়। সেইকাৰণে অকণমান ফুৰাই লৈ আহোঁ, আৰু আপোনালোককো গ্ৰন্থমেলা চাব আহি একদম ভিৰ, পূৰা লাইন। এইফালে লাইনত এতিয়া খাৰা হওঁ, কিবাকে লাইনত খাৰা হৈ সোমাব পাইছোঁ। ইমান ভিৰ আছিলে, চানডে কাৰণেই চাগে বহুত ভিৰ আছিলে। ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিছিল, তাকে অকণমান চালোঁ। ভাল লাগে এইবিলাক চাই, আৰু এইকেইটা দেখি সিহঁতে ভয় কৰিছে।
আৰু অকণমান সৰু বাচ্ছাৰ কিতাপৰ দোকানত সোমালোঁ, ডাঙৰৰ সোমোৱা নাই কাৰণ ভিৰ বহুত, ইফালে সিফালে যাবলৈ বিৰাট দিগদাৰ ইহঁতক দুটাক লৈ। সেইকাৰণে অকণমান সৰু বাচ্ছাৰ কিতাপতে লৈ গ'লোঁ। এইফালে আহি চালোঁ ভিৰ, আৰু লগতে চাওকচোন কোন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছে, সেইকাৰণে আৰু ভিৰ, মানে হেঁচি ঠেলি মানুহে সকলোৱে সোধা ফটো তোলা, তাতে আকৌ মিডিয়াবিলাক আছে। এনেকৈ বহুত ভিৰ আছিলে। আহিলোঁ অলপ সময় থাকি, তেওঁকো ওচৰৰ পৰাই লগ পালোঁ। আহিলোগৈ, এতিয়া 7টাই বাজিলেগৈ, আৰু কি আনিলোঁ কি নানিলোঁ আপোনালোকক দেখুৱাই আছোঁ। ইহঁতে যিহেতু ডাঙৰ হোৱা নাই, বেছি কিতাপ পঢ়িব পৰা হোৱা নাই, তথাপিতো দুই এখন এনেই আনি দিছোঁ আৰু, কাৰণ এতিয়া সেনেকুৱা বয়স হোৱা নাই যে বাহিৰা কিতাপ পঢ়িব, শিকিহে আছে। গতিকে তাৰ পৰা কি আনিলোঁ কি নানিলোঁ আপোনালোকক দেখুৱাই আছোঁ। এইখন আনিছোঁ শান্তশিষ্ট মহাদুষ্ট ভৱেন্দ্ৰনাথ শইকীয়াৰ। ইমান ভালকৈ পঢ়িব পৰা হোৱা নাই, তথাপিতো ময়ে পঢ়াই শুনাই দিম, পাৰাখিনিতো পঢ়িবই। আৰু জেনাইটো অসমীয়া পোৱাই নাই এতিয়ালৈ, আৰু তাই আনিছে এখন আৰ্টৰ, আৰু এইখন আনিছোঁ জেনাই পঢ়িব বোলে। আৰু চবতছে ভাল লগা বস্তু হৈছে মোৰ এইখন, জুবিন গাৰ্গৰ ইয়াতে কেইটামান গান আছে, কেইটামান বুলি কওঁতে প্ৰায় 150টামান গান আছে। গান যিহেতু ভাল লাগে মোৰ, গতিকে এইখন আনিছোঁ। কেতিয়াবা এনেই চাই থাকিম, গুণগুণাই থাকিম, সেয়াই আৰু বেলেগ একো অনা নাই। মোৰ যিহেতু ইমান সময় নাথাকেই কিতাপ পঢ়িবলৈ, গতিকে এতিয়া মই অনা নাই আকৌ। এয়াই, আৰু ভাবিছোঁ ভিডিঅ'টো এনেকৈ সামৰণি মাৰোঁ আজি, আৰু বৰ বিশেষ একো নাই, বহুত দীঘলীয়াও হৈ যাব। তথাপিতো এনেকৈ চেষ্টা কৰিছোঁ যে কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ, ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰি যাওঁ, কিন্তু পাৰা নাই। কাৰণ ইহঁত থাকে, ইহঁতক চাব লাগে, লগতে ঘৰৰ কাম থাকে। তাৰ মাজতো কিছু সময় উলিয়াই আপোনালোকৰ বাবে, আপোনালোকৰ ওচৰত ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰোঁ। সেয়া আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'সমূহ চাব, আৰু চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব।